বহিৰাজ্যত পুনৰ মৃত্যু হ'ল এগৰাকী অসমীয়া যুৱকৰ। ঢোকাখনৰ জিয়ামৰিয়াৰ দিগন্ত কোচৰ মৃত্যু হয় হায়দৰাবাদত। যুৱকজনৰ মৃতদেহ ঘৰলৈ অনাৰ পাছতেই সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। চনৰ পৰাই হায়দৰাবাদত কোম্পানীত চাকৰি কৰা দিগন্তৰ মৃত্যু হয় একে পথ দুৰ্ঘটনাত। দিগন্তৰ মৃত্যুৰ লগে লগে পৰিয়ালটো নিথৰুৱা হৈ পৰিছে। হায়দৰাবাদত কৰ্মৰত হৈ থকা দিগন্ত কোচ নামৰ আমাৰ ভাইটিজন যিজন হায়দৰাবাদত আৰু পথ দুৰ্ঘটনাত মৃত্যু হৈছিলে, তেখেত আহি বৰ্তমান এয়া স্বগৃহত উপস্থিত হৈছে, এতিয়া লৈ গৈছে। আমি অতি দুখেৰে ক'বলৈ বাধ্য হৈছোঁ, এই মৃতদেহটি হায়দৰাবাদৰ প্ৰবাসী যিসকল হায়দৰাবাদত আছে তেখেতসকলৰ সহযোগত, অসম ছ'চাইটি অফ তেলেংগানাৰ সহযোগত আমি মৃতদেহটি আনিবৰ কাৰণে অসম ছ'চাইটি অফ তেলেংগানাই বহু কষ্টসাধ্য ত্যাগ কৰি গাঁৱৰ কেইটামান যুৱকৰ সহযোগত কিছু পইচা ডনেশ্যন কৰি ডিব্ৰুগড়লৈ অনা হৈছিল। এতিয়া আমি মৃতদেহটি ডিব্ৰুগড়ৰ পৰা আনি স্বগৃহ পোৱালোহি। তাৰ পাছতে সকলো কৰ্ম কৰি এতিয়া আমি তেখেতৰ মৃতদেহটি শ্মশান ঘাটলৈ পঠিওৱা হৈছে। ব্যুৰো ৰিপৰ্ট, লখিমপুৰ টুডে।